বেক টু মাই ইউটিউব চেনেল। আজি আমি মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ, মই আৰু বুলবুলি বা। চ' দেখুৱাই থাকিম তাত কি কৰিম। বহুত দিনৰ মূৰত আমি মাহীহঁতৰ ঘৰলৈ যাম আৰু বুলবুলি বা এদিনো নাই যোৱা মাহীহঁতৰ ঘৰলৈ, সেইকাৰণে লৈ গৈ আছোঁ। আমি খোজকাঢ়ি যাম দুইজনে ন, গাড়ীও নাই চাইকেলো নাই দুইজনীৰ। চ' গৈ আছোঁ। এয়া বুলবুলি বা বলগুটি বাৰ্থডে মৰ্টন এটা দিছে এয়া। চ' চাই থাকক সকলোৱে, ভিডিঅ'টো স্কিপ নকৰাকৈ মই দেখুৱাই থাকিম আপোনালোকক। আমাৰ মাহীহঁতৰ ঘৰলৈ গ'লে মানে খাব চেণ্টাৰ পাৰ কৰিব লাগে, আৰু খাব চেণ্টাৰ আৰু অলপ পাছত পাম। আৰু এয়া বুলবুলি বা ন, দুইজনী গৈ আছোঁ আৰু খোজকাঢ়ি একদম আৰামত কথা পাতি পাতি, আৰু আপোনালোককো দেখুৱাই থাকিম। আপোনালোকেও মোৰ ভিডিঅ'টোৰ জহত এনজয় কৰক। চ' কোনো স্কিপ নকৰাকৈ চাই থাকিব আৰু দেখুৱাই গৈ থাকিম আপোনালোকক, আৰু আপোনালোকক জেগাবিলাকো দেখুৱাই গৈ আছোঁ ন, আমাৰ মাহীহঁতৰ ঘৰলৈ যোৱা ৰাস্তাবিলাকো দেখুৱাই থাকিম। আমি বহুত দিনৰ মূৰত গৈ আছোঁ, সেইকাৰণে বহুত ভালো লাগিছে, এক্সাইটেডো হৈ আছে, বেয়াও লাগিছে খোজকাঢ়ি যোৱাৰ কাৰণে, আৰু ভালো লাগিছে। এনেকুৱা আৰু আমাৰ ফিলিংছবিলাক ন। আৰু অঁ অকণমান দূৰ, সেইকাৰণে খোজকাঢ়িবলগীয়া হয়। গাড়ী নাযায় যে মাহীহঁতৰ ঘৰলৈ। চাইকেল থকা হ'লে ভাল আছিলে, আৰু ভণ্টিহঁত স্কুল গ'ল, চাইকেলবিলাক লৈ গ'ল, আৰু সেইকাৰণে আমি দুইজনী খোজকাঢ়ি যাবলগীয়া হ'ল। আৰু চ' সেয়াই আৰু আমাৰ কপাল ন। আমি এতিয়া খাব চেণ্টাৰ পালোঁ, আৰু দেখুৱাই দিছোঁ খাব চেণ্টাৰ চব বন্ধ হৈ আছে ন। দোকান আজি দেওবাৰ যে, সেইকাৰণে বন্ধৰ কাৰণে কিবা এটা ল'ব মাহীহঁতৰ ঘৰলৈ যাম যিহেতু, সুদাহাতে যাব নোৱাৰি নহয় ন, সেইকাৰণে কিনিব আহিছিলোঁ। আৰু উদং হৈ আছে ন আজি চানডে, সেইকাৰণে। এইটো দোকান খুলি আছে। হ'ল হ'ল যদি দিয়ক। এতিয়া আমি খাব চেণ্টাৰ পাৰ কৰিলোঁ, আৰু পাৰ কৰি এয়া মই সেইকাৰণে লৈ গৈছোঁ খোৱা বস্তু ন। আৰু এতিয়া গৈ আছোঁ আৰু দেখুৱাই আছোঁ আপোনালোককো আমি কি কৰি আছোঁ। আৰু এতিয়া 10 টকা নহয় অ', 10 টকা এটাত 10 টকা। অঁ এটাত 10 টকা, গজাটোও 10 টকা নহয় এটাত, আৰু কচৰিও 10 টকা এটাত 10 টকা বোলে। ভগৱান, আমি দুখীয়া নিচলে ন, 10 টকাই আমাৰ কাৰণে বহুত মূল্যৱান। 5 টকা বুলি কিনিছিলোঁ, 5 টকা নহ'ল, এটাত 10 টকা বোলে। আমি আচৰিত হৈ গৈছোঁ, এই ভগৱান। চ' গৈ আছোঁ আৰু এতিয়া মন মাৰি ন, 10 টকা হৈ গ'ল যিহেতু। মন বেয়া লাগিছেতো অকণ মোৰ বেয়া লাগিছে কিন্তু মন, কাৰণ 5 টকীয়া বস্তুটো 10 টকীয়া হৈ গ'ল, আৰু মন বেয়া নহ'বনে। 5 টকা একদম বাঢ়ি গ'ল, ভগৱান। সেয়া বৰমেদি আমি স্কুল ন, মণ্টেছৰী দেখুৱাই দিছোঁ আপোনালোকক, একাডেমি। স্কুল বন্ধ হৈ আছে, অঁ সেইকাৰণে বন্ধ, চানডে কাৰণে। এতিয়া অকণকৈ ৰ'দ দিছে, আৰু কি কয় ডাৱৰবিলাক অকণ মানে ব্লু হৈ আছে। এয়া হে ভগৱান, টাইম কিমান বাজিলে এতিয়া? 12:30মান হৈ গ'ল ন। নাই পোৱা, ইমান দূৰ গম পাইছেনে। গৰমো বহুত, আৰু ৰাস্তাও ইমান বেয়া। বৰষুণ দি আছিলে যে এইকেইদিন, সেইকাৰণে ৰাস্তা বেয়া হৈ আছে, আৰু খোজকাঢ়ি গৈ আছোঁ বোকাৰ মাজেদি ন, সেইকাৰণে নাই পোৱা। আৰু আমি সোনকালে, ভাগৰ লাগি গৈছে। আৰু এতিয়া যিহেতু বাৰিষাৰ ছিজন যে, ৰাস্তা ইমান বেয়া হৈ আছে, দেখুৱাই দিছোঁ আপোনালোকক। গাঁৱলীয়া ৰাস্তা এনেকুৱা হয় আৰু ন, আমাৰ টাউনীয়া ৰাস্তা নহয় যে, সেইকাৰণে
সো দেখুৱাই থাকিম চাই থাকক আপোনালোকেও এয়া আমি মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ ৰাস্তা এয়া আমি পথাৰৰ ৰাস্তা দি গৈ আছোঁ ন সব পানী পানী হৈ আছে পাৰ কৰ সেইটো আৰু এটা সৰু নলা আছে সেইটো পাৰ কৰিব লাগিব এতিয়া আমি মাহীহঁতৰ ঘৰলৈ পাম আৰু পথাৰ ৰাস্তা দি গৈ আছোঁ এতিয়া অকণমান ভাল লাগিছে আৰু মনটো ন ঘৰটো দেখা পাইছোঁ আৰু পাওঁ অৱস্থা সেইকাৰণে ভাল লাগি গৈছে আৰু মাহীহঁতৰ ঘৰত পালোঁ আৰু এতিয়া যেনে তেনে এতিয়া আমি মাহীহঁতৰ ঘৰত পাই এতিয়া আপং খাম দেখুৱাই দিম এয়া ভাজি দিছে আৰু আপং খাই লওঁ আপোনালোকেও দেখুৱাম বাৰু এয়া খাম আৰু দুইজনে ন মদ এবাটি দিছে নগিন মদ এতিয়া খাবলৈ ৰেডি হৈ গ'ল আৰু মাহীয়ে ধুনীয়াকৈ ভাত চব্জি বনাই এতিয়া আমাক খাব দিছে আৰু যোগাৰ কৰি দিছে এয়া মাংস ভাজি 1 প্লেট দিছে আমাক খাবলৈ আৰু বুলবুলি বাই একদম খাব ধৰিছে আৰু ৰাক্ষস চবেই খাম ন আৰু এয়া আচাৰো দিছে আমৰ আচাৰ ন আৰু মাটিমাহৰ চব্জি আৰু এয়া ভাজি আলু আৰু ব্ৰইলাৰ ভাজি খাই লওঁ বাৰু গাইজ এতিয়া আমি মাহীহঁতৰ ঘৰৰ পৰা গৈছোঁগৈ আৰু মাহীহঁতৰ ঘৰটোক বাই বাই দিলোঁ আৰু আইহঁতক আইতাহঁতক মানে আৰু এতিয়া আমাক মাহীয়ে অকণ আগবঢ়াই দিব গৈ আছে ন এই মাহী লুকাইছে এতিয়া আমি মাহীক বাই বাই দিম আৰু মাহীয়ে ৰাস্তাৰ পৰা ঘূৰি যাবগৈ আৰু বুলবুলি বা আৰু মই ঘৰলৈ যামগৈ আৰু ন আৰু আমাক মাহীয়ে কি দিছে দেখুৱাই দে ঔটেঙা পাণ আৰু বুগৰী দি পঠিয়াইছেগৈ কি বুগৰী কয় নাজানো নৰা বুগৰী আৰু মাহীক বহুত মিছ কৰিমগৈ ঘৰত গৈ আছামিচিও মাহী আৰু বাই 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 অকলে হ'বগৈ দেই বাই কৰিছোঁ আৰু বুলবুলি বা আৰু মই মন মাৰি গৈ আছোঁগৈ আৰু মাহীক আধা ৰাস্তাৰ পৰা এৰি দিলোঁ যে চ' আৰু এইটো পলিথিনত কি দি পঠিয়াইছে জানে আপোনালোকে আম 1 পলিথিন দি পঠিয়াইছেগৈ চ' ঘৰত গৈ দেখুৱামগৈ বাৰু চ' সকলোৱে এনজয় কৰক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ন আমি ক'ত গ'লোঁ কি কৰিলোঁ সেইবিলাক দেখুৱাই আছোঁ আপোনালোকক চ' আকৌ আমি এতিয়া ঘৰলৈ গৈছোঁগৈ আৰু যিটো ৰাস্তা দি আহিছিলোঁ সেইটো ৰাস্তা দিয়ে গৈছোঁগৈ এইটো ৰাস্তা মানে শ্বৰ্টকাট সেইকাৰণে আমি সেইটো ৰাস্তা দি গৈছোঁগৈ আৰু ন আৰু এটা ৰাস্তা আছে সেইটো শ্বৰ্টকাট নহয় লং সেইকাৰণে শ্বৰ্টকাটটো আমি বিচাৰিছোঁ আৰু যিহেতু আমি খোজকাঢ়ি আহিছোঁ মাই গড চায়া আকাশখন ইমান ধুনীয়াকৈ নীলা নীলা হৈ আছে দেখুৱাই দিছোঁ আপোনালোকক সেয়া বাৰ্থডে পাৰ্টি খাব আহিছোঁ ন আমি এতিয়াই খাব লাষ্টত খাব আহিছোঁ বিতুপন এফালে আকৌ হেপী বাৰ্থডে গিফ্ট আনি দিছে ন বুলবুলি বাই কি আনি দিছে চা খুলি দেচোন থেংক ইউ ক আকৌ আজি বিতুপনৰ বাৰ্থডে আছিলে ন বাৰ্থডেত কেক কাটিছিলে মোক নামাতিলে বিতুপনে ন হয় নেকি সকলোৱে বিতুপনক আশীৰ্বাদ কৰিব ন আজি বাৰ্থডে আছিলে তাৰ হেপী বাৰ্থডে বেটা থেংক ইউ মাহী থেংক ইউ ৱেলকাম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ ক মাহীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু লাইক কৰি দিবি সকলোৱে ছাপোৰ্ট কৰিবি কৈ দে আকৌ সকলোৱে ছাপোৰ্ট কৰি দিবি আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।
ইমানতে শেষ কৰিছোঁ। বাই বাই। বাই বাই। আমি ডাইৰেক্ট মাহীহঁতৰ ঘৰৰ পৰা আহি বিতুপনহঁতৰ ঘৰলৈ আহিলোঁ ন বাৰ্থডে উইচ কৰিবৰ কাৰণে। আৰু ৰাতিপুৱা নাহিলোঁ তেতিয়া নাহিলোঁ বাৰু। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো সকলোৱে ফ'ল' কৰিব নাপাহৰিব। চ' আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আজি দিনটো কি কৰিলোঁ কি কৰিলোঁ ক'ত গ'লোঁ সেইবিলাক দেখুৱালোঁ। চ' আজিলৈ ইমানতে ভিডিঅ'টো সামৰিলোঁ আৰু চ' বাই বাই।